হেল্ল' গাইজ, সকলোকে মিলি এডুকেশ্যন চেনেলটোলৈ ৱেলকাম জনাইছোঁ। আজি আমি আলোচনা কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ পাৰ্ট 2 ভিডিঅ'। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যদি কাৰেণ্ট এফেয়াৰ্ছৰ পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে, চাই ল'ব। কুৱেশ্যন 1ত দিয়া আছে আমাক, অসমৰ ৰঙা চাউল কোন দেশলৈ 2021 চনৰ মে' মাহত প্ৰথমবাৰৰ বাবে ৰপ্তানি কৰা হৈছে? চ' ইয়াৰ উত্তৰটো হৈছে আমেৰিকা। কুৱেশ্যন 2ত দিয়া আছে, অসমৰ পৰা অলিম্পিকৰ পদক লাভ কৰা প্ৰথম খেলুৱৈজনৰ নাম কি? চ' ইয়াৰ উত্তৰটো হৈছে লাভলীনা বৰগোহাঁই। কুৱেশ্যন 3ত দিয়া আছে, মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই কেইদিনমান আগতে কোনটো বিষয়ক MBBSৰ পাঠ্যক্ৰমত নতুনকৈ অন্তৰ্ভুক্ত কৰিছে? চ' ইয়াৰ উত্তৰটো হৈছে মহামাৰী ব্যৱস্থাপনা। কুৱেশ্যন 4ত দিয়া আছে, ভাৰতৰ কোনটো প্ৰতিষ্ঠানে ড্ৰাইভাৰবিহীন মেট্ৰ' ৰেলৰ ডবা নিৰ্মাণ কৰি উলিয়াইছে? চ' ইয়াৰ উত্তৰটো হৈছে BEML। আৰু BEMLৰ সম্পূৰ্ণ নাম হৈছে ভাৰত আৰ্থ মুভাৰ লিমিটেড। কুৱেশ্যন 5ত দিয়া আছে, প্ৰদূষণ কৰা গাড়ীসমূহৰ ওপৰত আৰোপ কৰিব বিচৰা নতুন কৰবিধৰ নাম কি? চ' ইয়াৰ উত্তৰটো হৈছে গ্ৰীণ টেক্স। কুৱেশ্যন 6ত দিয়া আছে, চীনৰ কোন নগৰত প্ৰথমে ক'ভিড-19 ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছিল? চ' ইয়াৰ উত্তৰটো হৈছে উহান নগৰত। কুৱেশ্যন 7ত দিয়া আছে, আমাৰ দেশ ভাৰতবৰ্ষই কোন ৰাষ্ট্ৰৰ পৰা ৰাফেল নামৰ যুঁজাৰু বিমান ক্ৰয় কৰিছে? চ' ইয়াৰ উত্তৰটো হৈছে ফ্ৰান্স। কুৱেশ্যন 8ত দিয়া আছে, কেতিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ে বিবাদমান ৰাম মন্দিৰ গোচৰৰ চূড়ান্ত ৰায় প্ৰদান কৰিছিল? চ' ইয়াৰ উত্তৰটো হৈছে 9 নৱেম্বৰ 2019 চনত। আৰু অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পূজন 5 আগষ্ট 2020 চনত কৰা হৈছিল, মনত ৰাখিব। কুৱেশ্যন 9ত দিয়া আছে, বিশ্ব স্বাস্থ্য সংস্থাৰ অৰ্থাৎ WHO সঞ্চালক প্ৰধান অৰ্থাৎ ডাইৰেক্টৰজনৰ নাম কি? চ' ইয়াৰ উত্তৰটো হৈছে টেড্ৰছ আধানম। আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। কুৱেশ্যন 10ত দিয়া আছে, কোনটো ঔষধ নিৰ্মাণকাৰী সংস্থাই কোভেক্সিন নামৰ ভাৰতৰ প্ৰথম সম্ভাৱ্য কৰোনা ৰোগৰ ভেকচিন উলিয়াইছে? চ' ইয়াৰ উত্তৰটো হৈছে ভাৰত বায়'টেক লিমিটেডে উলিয়াইছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন 11ত দিয়া আছে, কোনগৰাকী ব্যক্তি এছিয়া মহাদেশৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে? চ' ইয়াৰ উত্তৰটো হৈছে মুকেশ আম্বানী। কুৱেশ্যন 12ত দিয়া আছে, ICMRৰ বৰ্তমান সঞ্চালক প্ৰধান অৰ্থাৎ ডাইৰেক্টৰজন কোন? চ' ইয়াৰ উত্তৰটো হৈছে ডাক্তৰ বলৰাম ভাৰ্গৱ। আৰু ICMRৰ সম্পূৰ্ণ নাম হৈছে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ। কুৱেশ্যন 13ত দিয়া আছে, বিশ্বৰ প্ৰথম 50টা ধনী কোম্পানীৰ তালিকাত স্থান পোৱা ভাৰতৰ একমাত্ৰ প্ৰতিষ্ঠানটোৰ নাম কি? চ' ইয়াৰ উত্তৰটো হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড। কুৱেশ্যন 14ত দিয়া আছে, 2020 চনৰ পশ্চিমবংগ আৰু বাংলাদেশত বিস্তাৰ ক্ষতি কৰা সাগৰীয় ধুমুহাৰ নাম কি আছিল? চ' ইয়াৰ উত্তৰটো হৈছে আম্পান। কুৱেশ্যন 15ত দিয়া আছে, ভাৰতৰ কোনটো সাগৰীয় বন্দৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামেৰে নামকৰণ কৰা হৈছে? চ' ইয়াৰ উত্তৰটো হৈছে কলকাতা বন্দৰ। কুৱেশ্যন 16ত দিয়া আছে, ভাৰতৰ বাহিৰৰ বিশ্বৰ প্ৰথমখন যোগা বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছে? চ' ইয়াৰ উত্তৰটো হৈছে লছ এঞ্জেলছ। কুৱেশ্যন 17ত দিয়া আছে, কেইদিনমান আগতে ৰাছিয়াৰ 75 সংখ্যক বিজয় দিৱস পেৰেডত ভাৰতৰ কোনগৰাকী মন্ত্ৰীয়ে অতিথি হিচাপে অংশ লৈছিল? চ' ইয়াৰ উত্তৰটো হৈছে ৰাজনাথ সিং। কুৱেশ্যন 18ত দিয়া আছে, কেইদিনমান পূৰ্বে মৃত্যু হোৱা বিশিষ্ট অভিনেতা ইৰফান খানৰ অভিনীত অন্তিমখন ছবিটোৰ নাম কি? চ' ইয়াৰ উত্তৰটো হৈছে অংগ্ৰেজী মিডিয়াম। আৰু জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ অভিনীত অন্তিমখন ছবিটোৰ নাম হৈছে দিল বেচাৰা, মনত ৰাখিব। কুৱেশ্যন 19ত দিয়া আছে, 2020 চনৰ এপ্ৰিল মাহত কেন্দ্ৰীয় সতৰ্কতা আয়ুক্ত CBC হিচাপে কাক নিযুক্তি দিয়া হৈছে? চ' ইয়াৰ উত্তৰটো হৈছে সঞ্জয় কোঠাৰী। নেক্সট কুৱেশ্যন 20ত দিয়া আছে, কোনজন ভাৰতীয়ই বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ চেয়াৰমেন হিচাপে দায়িত্ব গ্ৰহণ কৰিছে? চ' ইয়াৰ উত্তৰটো হৈছে ডাক্তৰ হৰ্ষবৰ্ধন। কুৱেশ্যন 21ত দিয়া আছে, ৰাষ্ট্ৰীয় শিক্ষানীতি 2019 যাক কেইদিনমান আগতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে, ইয়াৰ প্ৰস্তুতকৰণ সমিতিৰ অধ্যক্ষ কোন আছিল? চ' ইয়াৰ উত্তৰটো হৈছে K. কস্তুৰীৰংগন। কুৱেশ্যন 22ত দিয়া আছে, কোন তাৰিখে সংযুক্ত ৰাজ্য ব্ৰিটেইন ইউৰোপীয় সংঘৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি আহে? চ' ইয়াৰ উত্তৰটো হৈছে 31 জানুৱাৰী 2020ত। নেক্সট কুৱেশ্যন 23ত দিয়া আছে,
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষ IMFৰ মুখ্য অৰ্থনীতিবিদ হিচাপে কোনে নিযুক্তি পাইছে? ইয়াৰ উত্তৰটো হৈছে গীতা গোপীনাথ। আৰু IMFৰ সম্পূৰ্ণ নাম হ'ল ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। মনত ৰাখিব। কুৱেশ্যন 24ত দিয়া আছে, ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰ'ক কেইদিনমান আগতে প্ৰস্তুত কৰা মানৱ সদৃশ্য ৰবটটোৰ নাম কি যাক মহাকাশলৈ পঠোৱা হ'ব? ইয়াৰ উত্তৰটো হৈছে ভীম মিত্ৰ। কুৱেশ্যন 25ত দিয়া আছে, কোনখন দেশে ভাৰতৰ মহাকাশচাৰীসকলক প্ৰশিক্ষণ দিবলৈ সন্মতি প্ৰদান কৰিছে? ইয়াৰ উত্তৰটো হৈছে ৰাছিয়া। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে কাষতে থকা বেল আইকনটো ক্লিক কৰি থ'ব। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।